যমুনামুখত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। আপোনালোকে দেখিবলৈ পাইছে, স্ক্ৰীণত দেখিবলৈ পাইছে এয়া যমুনামুখৰ দৃশ্য। যমুনামুখৰ এৰাকপল্লিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। এগৰাকী বিধৱা মহিলা, মনসুৰী নামৰ এগৰাকী বিধৱা মহিলাৰ বাসগৃহ সম্পূৰ্ণৰূপে আজি সন্ধিয়া জুইত যোৱা যায়। এই বিধ্বংসী অগ্নিকাণ্ডত মনসুৰী নামৰ বিধৱা মহিলাগৰাকী লক্ষাধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদি পলমকৈ উপস্থিত হোৱাত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে। ইপিনে এই অগ্নিকাণ্ডৰ ফলত বিধৱা মহিলাগৰাকী মূৰ্ছা যায় আৰু স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৈদ্যুতিক বিজুতিৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। আজি সন্ধিয়া 7 বাজিৰ লগে লগে এখন ঘৰতে জুই লাগিছিলে। শ্বৰ্ট চাৰ্কিটত আমি গম পাইছোঁ যে শ্বৰ্ট চাৰ্কিটত জুই লাগিছে আৰু যাৰ ফলতে এইখন ঘৰৰ যি সা সম্পত্তি আছিলে চব জুইত পুৰি ছাৰখাৰ হৈ গৈছে। গাঁওখনৰ নাম কি? যমুনামুখ মিলনপুৰ। যমুনামুখ মিলনপুৰ এৰাকপল্লি। আচ্ছা আচ্ছা, ঘৰৰ গৰাকী বা কোনোবা মানুহ হতাহত হৈছে নেকি? নাই এনেকুৱা কোনো হোৱা নাই, কিন্তু পৰিয়ালটো কি কৰি খায়? পৰিয়ালটোৰ এজনী মানুহ তাও বিকলাংগ হয় আৰু দিন হাজিৰা কৰি পেলাই তেখেতে। ডবকাৰ পৰা ইছাক আহমেদ ৰিপৰ্ট, গ্ল'বেল নিউজ।